সবাই গৈছে আৰু আহিছে, তাৰ কোনো সীমা নাই। অৰুণ, বাছা অৰুণ, তই তোৰ ডাকি মাৰক উদ্ধাৰ নকৰিবি নেকি অৰুণ? তই তোৰ ডাকি মাৰক উদ্ধাৰ নকৰিবি। তই ইমান দিন কান্দি আছ, কিয় ভগৱান তোৰ ওচৰলৈ অহা নাই? তই ধৰ্মতেই কান্দিছ। মুক্তি দিয়ক বাইদেউ, মুক্তি দিয়ক। এইটো নহব। সতীৰ নাম যাতে সংসাৰত কোনেও নলয়। বিনতা, তই এটা কাম কৰ, এইখন অস্ত্ৰ মোৰ বুকুত বহুৱাই দে, তই মোক হত্যা কৰ। মই আপোনাক হত্যা কৰিব লাগে? তেনেহলে মোলৈতো সেই বেয়া নহয় জানো? এই কাম কেতিয়াও কৰিব নোৱাৰো বাইদেউ, কেতিয়াও। বিনতা, এদিন তই মোৰ আদেশত পুত্ৰক হত্যা কৰিবলৈ আগবাঢ়িছিলি, আৰু সেই আদেশতে আজি তই মোক হত্যা কৰিব লাগিব। এইখন অস্ত্ৰ নোৱাৰো বাইদেউ। পাৰি বিনতা, কব পাৰিবি এই পৃথিৱীত নাৰী জাতিৰ প্ৰধান শত্ৰু কোন? তেনেহলে তই মোৰ শত্ৰু, তই মোৰ দাসী। ই অসত্য নহয়। চলে বলে কিম্বা কৌশলে শত্ৰুক নিধন কৰাটোৱেই মোৰ কৰ্তব্য। বিনতা, মনত পৰেনে শৈশৱ কালত মাতৃগৃহত সতীৰ নামত পেট পাত কৰাটো মনত পৰিছে বাইদেউ? পৰিছে। জনদীৰ হৈ মোকে পদাঘাত কৰাব নাই, জনদীৰ দুখেৰ মই সহ্য কৰিব নোৱাৰা হৈছো। বৰপক্ষ হৈছে তই এনেকে আহিছিলি? আহিলে যে নোৱাৰো বৰাই, বিয়া বৰাই মোৰ তুমি দাসিত্বৰ পৰা মুক্ত কৰি দিয়া। এতিয়া তোমাৰ আশা আকাংক্ষা সকলো পূৰ্ণ হোৱা নাই নে বৰাই? সত্য কেঁচা চাপৰ কৰি এই চাৰি যুগত তোৰ মাতৃ দাসত্ব নহয় মোচন। আদৰ সদাসী পুত্ৰ, নহলে মোৰ বীৰ নিশ্বাসত তোৰ দেহা ভস্ম হব। বৰাই, মাতৃ দাসিত্বৰ বাহিৰে তোমাৰ কি লেখে কোৱা? মই সকলো আনিবলৈ প্ৰস্তুত আছো। কেৱল মোৰ দুখুৰী মাতৃক তুমি দাসিত্বৰ পৰা মুক্ত কৰি দিয়া। পাৰিবি জানো? বৰাই, মাতৃৰ দুখ দেখি যদি পুত্ৰৰ পেট শুনি কাটি নাচিলোহে, তেন্তে 10 দিন মাতৃয়ে গৰ্ভত ধাৰণ কৰাৰ সাৰ্থক লাগে। বৰাই, কি লাগে তোমাক? মাতৃৰ দাসিত্ব মোচনৰ বাবে সৃষ্টিৰ দুঃসাধ্য হলেও সকলো আনিবলৈ মই প্ৰস্তুত আছো। তোৰ ইমান সাহস বল? বৰাই, নিজ মাতৃৰ কাৰণে গৰুৰে আজি অসাধ্যকো কৰিব সাধন। কি লাগে তোমাক? দেখোন দাসী পুত্ৰ, বৰাই, চাইবাৰ অমৃত যদি তই মোক আনি দিব পাৰ, তেনেহলে তোৰ মাতৃ দাসিত্ব মোচন হব। স্বৰ্গৰ অমৃত আনিলে মোৰ মাতৃ দাসিত্বৰ পৰা মুক্ত হব। শুনিলা জননী, স্বৰ্গৰ অমৃত আনিলেই তোমাৰ দাসিত্ব জীৱন শেষ হব। অমৃতৰ আৱশ্যক নাই বাছা। ভয় কিহৰ আই, ভয় কিহৰ? জননী, তিলকৰ সমস্ত শক্তি যদি হয় একত্ৰিত, চক্ৰ গদাৰ পাহাৰত পৃথিৱী যদি আজি হয় কম্পমান, তথাপিতো তোমাৰ ঋণ মই পৰিশোধ কৰিম। আৱশ্যক নাই বাছা। দেৱতাৰ ৰক্ষিত সেই অমৃত ভাণ্ডাৰ আনিবই শকতি কাৰো নাই। মোৰ স্থান আছে সেই অমৃত ৰক্ষণত। তথাপিতো বাছা, তোক মই
অমৃত রয়েছেন অতি সোনকালে ডাক্তি মাতৃ ওচৰলৈ গৈ কি ভাই নিশ্চয় কি নাই কি চিন্তা কৰিছা তোমালোকে পিতা মাতৃৰ দাসিত্ব বচুৰ বাবে বৰাই বিচাৰিছে স্বৰ্গৰ সেই দুৰ্লভ অমৃত সেই হেতুকে আজি মোক কনকাক্ষীবাদ মাতৃৰ দাসিত্ব মোচনৰ বাবে লহজেন সহজেই স্বৰ্গৰ মই সেই দুৰ্লভ অমৃত আশীৰ্বাদ কৰিছো বাছা সহজতে পাৰিবা লাগিব তুমি দেৱৰ সেই দুৰ্লভ অমৃত ভাল চিন্তা পিতা দাদা হয় যাত্ৰা কৰোঁৱে মই স্বৰ্গ অভিমুখে সৈন্যগণ আহে সেই বীৰতানন্দন মহা পৰাক্ৰমিতাও গতিকে সকলোৱে একত্ৰিত হৈ ৰক্ষা কৰা এই দেৱৰ হনুমান কোন তুমি এই দিদি শংকৰ দুৱাৰে দেৱতাৰ সৰস্বতী আমি অমৃতময় মাতৃৰ দাসিত্ব মোচনৰ বাবে নাম মোৰ আদিত্য দুলাল নেৰিম কদাপি দুৱাৰ নাপাবা ভাণ্ডাৰ গুচি যোৱা তুমি নিজ ৰাজ্যলৈ অমূল্য ৰতন সেই অমৃত এই দেৱতাৰহে আছে পূৰ্ণ অধিকাৰ বিশ্বাস কথা আদিত্য দুলাল দেবতা আৰু দানৱ বীৰে দেখিছিল অমৃত ভাণ্ডাৰ কিন্তু স্বাৰ্থপৰ অহংকাৰী লীলাজ দেৱতাই চক্ৰান্ত কৰি দানৱক অমৃতৰ পৰা কৰিলে বঞ্চিত সুন্দৰ দেবেন্দ্ৰ কেনেকৈ দেৱতা হল সেই অমৃতৰ অধিকাৰী দুষ্টকে দমন আৰু সন্তকে পালনি কৰাই জগতৰ নীতি এইবাবে দানৱৰ নাই প্ৰয়োজন সেই অমৃত কদাপিতো তুমি নোৱাৰা কৰিব সঁচাকে শুনাহেৰা আদিত্য দুলাল বিলম্ব ৰাজি লোহে প্ৰয়োজন মাতৃৰ দাসিত্ব বসুন্ধৰ ভাবি অমৃত ৰাজিবোৰ হৈছে প্ৰয়োজন সেই হেতু আজি মই কৰিছো অনুৰোধ দিয়া মোক অমৃত ঘূৰি যাওঁ মই মোৰ মাতৃৰ সমীপে আকাশে পাতাল প্ৰভেদ কল্পনাটো মিছাতেই কিয় কৰ বিঠা অভিলাষ মাতৃ ৰাজ্যতে আজি মই অসাধ্যকো কৰিম সাধন মাতৃৰ আশীৰ্বাদে স্বৰ্গ সত্য আজি মই কৰিম বিজয় দূৰ কৰা তব অভিলাষ অমূল্য সুধা তুমি নোপোৱা কদাপি পাতালবাসীয়ে অমৃত কৰিলে ভক্ষণ অমৰত্ব হব সকলোটি গতিকে গুচি যোৱা তুমি নিজ গৃহলৈ মাতৃৰ বস্তুৰ সম্বন্ধ কি তুমি হয়তো নাজানা সমুলি শুনা দেবেন্দ্ৰ যদি পুত্ৰই মাতৃৰ দুখ মোচন কৰিব নোৱাৰে তেন্তে মাতৃৰ অভিশাপত যুগ যুগ ধৰি পুত্ৰই নৰক যন্ত্ৰণা ৰোধ কৰিব লাগিব সেই হেতু অমৃত ৰাজিবোৰ হৈছে প্ৰয়োজন সেই আশা নকৰিবা বিনতানন্দ সকালতে কিয় দিব খোজা নিজৰ জীৱন সেই হেতু কৰো অনুৰোধ গুচি যোৱা তুমি নিজ ৰাজ্যলৈ শুনা খেৰা দেবেন্দ্র সহস্রন চক্র সদা ত্রিশূল যত আছে করাকে ধারণ যুদ্ধ করিয়া জীবন হবে দেখুয়া তোমার বলর বিক্রম ধরা অস্ত্র ন করিয়ে
মহে সারা তিনি বলে এই বিপদের সময়ত দেবতাকে রক্ষা করক প্রভু, নহলে ধ্বংস হব দেবতাৰ গৌৰৱ। কি বাস কিয় এনে ধ্বংসৰ কাৰণ? প্ৰভু, মাতৃ ৰাখিত ভূষণৰ বাবে গৌৰৱ বিচাৰিছে দুৰ্লভ অমৃত, কিন্তু খদ্ৰুৰ তনয় নাগন অমৰ হোৱা ভয়ত নিদিলো অমৃত মই কৰিলো বিবাদ, নোৱাৰিলো কিনিব এই বিনত আনন্দনক কৰা প্ৰভু ইয়াৰ প্ৰতিকাৰ, নহলে ধ্বংস হব অমৰাৱতীপুৰ। ভয় নাই দেবেন্দ্ৰ, নিমিষতে লুপ্ত পাব বিনতানন্দন। বালক, কেনেকৈ নিবা তুমি দেৱৰ অমৃত? মুখৰ কথাৰ নাই প্ৰয়োজন। ব্ৰহ্মা, হৰ আৰু আমাৰ লগত যুদ্ধ কৰি দেখুওৱা তুমি বলৰ বিক্ৰম। ত্ৰিশক্তি একত্ৰিত হৈ আজি যুদ্ধলৈ আহিছে। বেশ কথা জনাৰ্দন, মাতৃ আজি মই কালৈ কুঁৱলেপু নকৰো হয়। জনদীৰ পদধূলি সিয়ে তুলি লৈ আজি মই মহা শক্তি কৰিছো ধাৰণ। নাৰায়ণ বা তেৰিতি হওক নিৰ্ভয় অমৃত মাতৃ ৰাখিত মোচনৰ বাবে কদাপিতো নোৱাৰিম এৰিব দুৱাৰ। নাপাবা অমৃত, ঘূৰি যোৱা তুমি নিশ্চয়লৈ, যুদ্ধ কৰা আমাৰ লগত। প্ৰভু সেই হওক ধৰক কষ্ট আজি নকৰি পৰম।
আচৰিত কথা, সামান্য বালকৰ হাতে আজি হল পৰাজয়। ব্যৰ্থ হল মোৰ সুদৰ্শন। ধন্য তোমাৰ ৰণৰ কৌশল, পৰাজয় হলো আজি তোমাৰ ওচৰত। সেয়েহে বালক, মনোমত বৰ লোৱা মোৰ ওচৰত। প্ৰভু কিয় কয় এনে কথাবোৰ? এই যুদ্ধত জয় হলো মই আৰু পৰাজয় হল আপুনি, পৰাজয় হল আপোনালোক। এনে খেলত জয় হোৱাজনে পৰাজয় হোৱাজনৰ ওচৰত কেনেকৈ ভিক্ষা মাগিব? এ মুৰাৰী, মাত্ৰ মাগক আপুনি মনোমত বৰ আজি মোৰ ওচৰত। তেন্তে মই যি বৰ মাগো দিবানে বালক? মিথ্যাবাদী কদাপিতো দোহে প্ৰভু। এই বিনোদানন্দন মাগক আপোনাৰ মনোমত বৰ এই বলে আজি মই দিল প্ৰতিশ্ৰুতি। শুনা শুনা হেৰা বিনোদ আনন্দ, দিয়া তেন্তে এই বৰ মুখ, আজিৰ পৰা হোৱা তুমি মোৰ বাহন স্বৰূপ। বৰ বাগিলে প্ৰভু, অতি সুন্দৰ বৰ বাগিলে প্ৰভু। আজি হন্তে মই হলো আপোনাৰে বাহন স্বৰূপ। এইবাৰ হলো মঞ্চয়, সেইবাবে খোজা তুমি মনোমত বৰ, সেই বৰকে মই তোমাক কৰিম প্ৰদান। দেৱৰো দেৱতা আপুনি শ্ৰেষ্ঠ, আপুনি মহাশক্তিমান। তেন্তে প্ৰভু এই বৰকে আজি মোক কৰক প্ৰদান। কোৱা বালক, হয় যেন আপোনাতকৈও মোৰে উচ্চ স্থান। তথাস্তু, সেই বৰকে মই তোমাক কৰিম প্ৰদান। প্ৰভু কিন্তু প্ৰভু হওঁ যদি মই আপোনাৰ বাহন স্বৰূপ কিদৰে সফল হব আপোনাৰ বাণী? থাকিব খগেন্দ্ৰ মূৰ্তি মোৰ শিৰৰ ওপৰত, মোৰ সমান পুত্ৰ হবা তুমি জগতত। তেন্তে প্ৰভু মোৰ মনোবাঞ্ছা আজি কৰক পূৰণ। মাতৃৰ দাসিত্ব মুচিবৰ বাবে কৰক আপুনি আজি মোক স্বৰ্গৰে দুৰ্লভ অমৃত প্ৰদান। আহা ভক্ত, আনন্দ মনেৰে মই তোমাক কৰিম অমৃত প্ৰদান। কিন্তু বালক, মাতৃৰ দাসিত্ব মোচনৰ পিছত মায়া কৰি হৰিম অমৃত।
লোৱা বালক আনন্দ মনেৰে মই তোমাক কৰিলো অমৃত প্ৰদান অতি শীঘ্ৰে যোৱা তুমি মাতৃৰ সমীপে ভাল তেন্তে প্ৰভু তেওঁ কেৱল অশ্ৰদ্ধা প্ৰণিপাত জনাই যাত্ৰা কৰোঁ এবে মই মোৰ মাতৃৰ সমীপে বাপ প্ৰভু যোৱা তুমি নাগ ৰাজ্যলৈ নকৰি পলম লৈ আহা অমৃত হৰণ কৰি পাতালৰ পৰা নতুন সৃষ্টি ধ্বংস হ'ব অতি সোনকালে উত্তম উপায় প্ৰভু কৰিলে সদা যাওঁ শীঘ্ৰে মই পাতালে ৰাজ্যলৈ দেৱ সৃষ্টিকৰ কুলপানী ব'লা এতিয়া আমি নিজ নিজ স্থানে ভ্ৰমণ কৰোঁ কিবা অমঙ্গল হয় মই তাক লৈ জীয়াই থাকিম বাসুকী মই তাক লৈ জীয়াই থাকিম মাঝে তুমি কোনো চিন্তা নকৰিবা ভাতৃ গৌৰ মোৰ বিশ্ব বিজয়ী তাক কোনেও অনিষ্ট কৰিব নোৱাৰে বাহিৰাই কোনেও অনিষ্ট কৰিব নোৱাৰে তই পুনৰ মোৰ পুত্ৰসকলৰ কি অনিষ্ট কৰিব খুজিছ তাক কি আজি তোক মই এয়া তুমি কি কৰিব খুজিছা এই সংসাৰত অকলে থাকি তুমি ৰাজ কৰিব পাৰিবা পাৰিবা সেয়া সেয়া গৰু আহিছে গৰু আহিছে হাই হাই দাদা চোৱা সকলোৱে এয়া তুমি শক্তিক পৰাভূত কৰি মাতৃ ৰাশি প্ৰমোচনৰ বাবে এয়া স্বৰ্গৰ দুৰ্লভ অমৃত আনিছো মই হয় স্বৰ্গৰ দুৰ্লভ অমৃত বৰাই এয়া লোৱা স্বৰ্গৰে সেই দুৰ্লভ অমৃত আৰু এই অমৃতৰ বিনিময়ত তুমি মোৰ দুখৰি জননীক দাসত্বৰ পৰা মুক্ত কৰি দিয়া পৰা ধন্য তোৰ মাতৃভক্তি ধন্য তোৰ বাহুবল আজিৰ পৰা তোৰ মাতৃ দাসীৰ পৰা মুক্ত কৰি দিব ভাতৃ গৌৰৱ ৰাখিলে স্বৰ্গী শক্তিটো পৰাভূত কৰি আনিলে অমৃত মাতৃ জাতিত্ব মোচনৰ বাবে ভাই হত দাদা ভাই হত দাদা ভাই হত দাদা
আরে ভাই দাদা ভাই রাখিল ভক্তি করলাই ধরার ভক্ত পাখন্দ রাজ্ঞন তলেরে অমৃতে হরানি করি পুনর আনিল ভাই সরি গল এরা তোমার কিহর সালনা বাপক কিহর সালনা বাপক ভাষা গরুর পিতা রাখিল অক্ষয় কৃতি তুমি ধরার বক্ষ কদ্রু মিত্রতা স্থাপন করা তুমি বীরতার সময় ভাল স্বামী মিনতা অকাৰণে মই বহুত কষ্ট দিছোঁ আজিৰ পৰা সকলোবোৰ পাহৰি যা আমি দুয়ো বাই ভনী কৰি জীৱন কটাম হয়নে মিনতা মোৰো সৰ্বতো সহিব নিশ্চয় আজিহে নাচ ৰাজ্যৰ জেউতি জিলিকি উঠিছে হায় হায় পরাথমে জয়ধ্বনি পাতাল কপাই জয় পিতা কৈশ্যপর জয় জয় পিতা কৈশ্যপর জয় না সাম্রাজ্য জয় জয় জয়